নমস্কাৰ উজনি কৃষি ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিতো আপোনালোকে থামনেলত দেখিবলৈ পাইছে বিশেষকৈ মই পোৱালিবিলাকৰ কাৰণে কি মেডিচিন ইউজ কৰোঁ 2-3 দিনীয়া পোৱালি যোনবিলাক পোৱালি দুৰ্বল হৈ থাকে কি মেডিচিন মই ইউজ কৰোঁ সেইটো দেখাবলৈ আজি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে কেমেৰা সন্মুখত দেখা পাইছে এটা সৰু দৰৱৰ বটল যাৰ নামটো হৈছে ভিমৰেল আৰু বিশেষকৈ বজাৰত বহুত দৰৱ কিনিবলৈ পোৱা যায় আপোনালোকৰ এনেকৈ যদি কয় ফাৰ্মাচীত গৈ বোলে পোৱালিবিলাক দুৰ্বল হৈ আছে কি দৰৱ দিম 2-3 দিনীয়া পোৱালি হয় মই কিন্তু বিশেষকৈ এইটো ইউজ কৰোঁ ভিমৰেল হয় মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ আৰু এইটোৰ দামো বেছি নহয় 30 ml আছে আপোনালোকৰ দেখিবলৈ পাইছে 30 ml আপোনালোকৰ 30 ml বেছি দাম নহয় 50 টকা আৰু আপোনালোকে এইটো এক্সপায়াৰ ডেটটো যোনটো এক্সপায়াৰী ডেট এইটো চাই কিনিব সদায় দৰৱবিলাক কাৰণ ফাৰ্মাচী কিছুমানত আপোনালোকৰ এক্সপায়াৰী ডেট পাৰ হৈ যায় দৰৱ পোৱা যায় আপোনালোকে যেতিয়া পোৱালিবিলাকক এই দৰৱটো দিব এই দৰৱটো আপোনালোকে পোৱালিবিলাকক দিওঁতে 1 লিটাৰ পানীত 3 ml কে দিব আৰু যেতিয়া দৰৱটো দিব আপোনালোকে এনেকুৱা বেজি চিৰিঞ্জ এটা লৈ ল'ব বজাৰৰ পৰা বেজি চিৰিঞ্জত জুখি পেলাই দিব যাতে বেছি নপৰে মই 1 লিটাৰ পানীত 3 ml কে ইউজ কৰোঁ ইয়াত সাধাৰণতে 5 ml বুলি লিখা থাকে কিন্তু 5 ml দিলে কি হয় পোৱালিবিলাকৰ মানে আপোনালোকৰ পায়খানাটো ঢিলা হৈ যায় মই নিজৰ পোৱালিখিনিকে চাইছোঁ মাজতে 5 ml দি দিছিলোঁ আপোনালোকৰ কি হয় মানে পায়খানাটো ঢিলা হৈ যায় তেওঁলোকক ফলত তেওঁলোকক মানে কি হয় কিছুমানৰ পেটৰ গণ্ডগোলো হয় আপোনালোকে পেলু দৰৱ খুৱাবলগীয়া পৰ্যন্ত হৈ যাব পাৰে সেইবাবে আপোনালোকে কি কৰিব 3 ml ইউজ কৰিব আৰু এনেকুৱা সৰু আপোনালোকে পাত্ৰ পাই যাব বজাৰত 50 টকামান ল'ব এনেকুৱা পাত্ৰ এটাত আপোনালোকৰ আধা লিটাৰমান পানী থৰিব 1 লিটাৰ বটলত আপোনালোকে 3 ml মান মিলাই পেলাই আপোনালোকে খুব বেছি 2 দিন বা 3 দিন দিব একেৰাহে বেছি দিলেও বেয়া কাৰণ এইটো বস্তুটো অলপ মিঠা হয় আৰু এই দৰৱটো দিয়াৰ পিছত আপোনালোকে দেখিব আপোনালোকৰ পোৱালিবিলাক লাহে লাহে তজবজীয়া হৈ আহিব আৰু কিছুমানটো দেখা যায় 2-3 দিনীয়া পোৱালি কিছুমানে নজনাৰ দুখত কি হয় বহুত দুৰ্বল হৈ যায় তেতিয়া মই বিশেষকৈ এইটো দৰৱ ইউজ কৰোঁ আকৌ কৈছোঁ আপোনালোকে ইউজ কৰি চাওক ভালে পাব আৰু যদি আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে তেন্তে মোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এই যোনটো দৰৱটো আপোনালোকে পোৱালিকো ইউজ কৰিব পাৰিব আৰু ডাঙৰবিলাককো ইউজ কৰিব পাৰিব আৰু যোনবিলাক আপোনালোকৰ কণী পৰা কুকুৰা থাকে তেওঁলোককো ইউজ কৰিব পাৰিব তেওঁলোকক 10 ml দিব লাগিব 1 লিটাৰ পানীত আৰু লগতে আপোনালোকে গৰু ছাগলী সকলোকে এইটো ইউজ কৰিব পাৰিব আৰু ভিটামিন কি আছে ইয়াত দিয়াই আছে আপোনালোকৰ চাব পাৰে এইটো ভিটামিন A আছে ভিটামিন D3 ভিটামিন E ভিটামিন B12 কেইবাটাও আছে আপোনালোকৰ মিক্স হৈ আছে ভিমাইলত আৰু বিশেষকৈ এইটো মাল্টিভিটামিন বুলি কোৱা হয় এইটো খোৱালে আপোনালোকৰ কি হয় সকলোবিলাক ভিটামিন পোৱা যায় আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম।